তোমাৰ ইউটিউব চেনেল অহাকালি ভিডিঅ'ত নিশ্চয় দেখিছে হনুমান জয়ন্তী শোভাযাত্ৰা। আজি বলক হনুমান জয়ন্তীৰ লাষ্ট দিন। আজি কি হয় আপোনালোকক শ্বেয়াৰ কৰিব বিচাৰোঁ, লগতে ভিডিঅ'টো মোৰ লগত সহযোগ কৰি থাকক। বোমা চোমা আছে চেক কৰিলোঁ। হনুমান জয়ন্তীৰ মেইন গেট চাব পাৰে আৰু আপোনালোকক দেখাইছোঁ আৰু এটা অদ্ভুত বস্তু চাই লওক। এইটো হনুমান বনাইছে গাইছ, চাই লওক কি ডাঙৰ হনুমান। মই ওচৰত যাব চেষ্টা কৰিম। অল্পহাৰ গ্ৰহণ কৰি আছে। ৰাতিপুৱাৰ দৃশ্য এয়া চাই লওক, সকলোৱে অল্পহাৰ গ্ৰহণ কৰি আছে। তাল বজাব গাইছ, এই চাওক 1000 মানুহে একেলগে তাল বজাব। এইখনে হৈছে 1 কিলোমিটাৰৰ মঞ্চ, ইমান ডাঙৰ চাওক। খবৰৰ দায়িত্ব দিছে এই চাওক স্বেচ্ছাসেৱকৰ দায়িত্ব। মই বৰ্তমান আছোঁ মঞ্চৰ ভিতৰত। এইখন মঞ্চ কি ডাঙৰ মঞ্চ চাব পাৰে আপোনালোকে। চাওক হনুমান বাবাৰ আগত তাল প্ৰদৰ্শন বাপসকলৰ। মানুহৰ আগমনো বাঢ়ি আছে, বহু ভক্তৰো আগমন বাঢ়িছে। চাই থাকক, মই দেখাই আছোঁ আপোনালোকক। গাইছ মানুহ চাওক না, মানুহ 10,000তকৈ অধিক লোকে একেলগে হনুমান চালিচা পাঠ কৰিছে চাওক। স্থানৰ পৰা লৈ গৈ আছে আশ্ৰমখন। ভিডিঅ'টো এইখিনিতে চাই যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।